বন্ধুসকল, আমি সুখী নোহোৱাৰ বহুত কাৰণ আছে আৰু ইয়াৰ মাজত এটা কাৰণ হ'ল আমি যেতিয়া আমাৰ জীৱনটো আনৰ লগত তুলনা কৰোঁ। বন্ধুসকল, আমি যদি আনৰ লগত নিজৰ জীৱনটো তুলনা কৰোঁ তেন্তে কেতিয়াও সুখী অনুভৱ কৰিব নোৱাৰিম। যিজন মানুহে তুলনা কৰে তেওঁৰ সকলো ফালৰ পৰাই সমস্যা হয়। এজন মানুহে তেওঁতকৈ ধনী মানুহ এজনৰ লগত নিজকে তুলনা কৰিলে তেওঁ কেতিয়াও সুখী নহয়। মোৰ ইটো নাই সিটো নাই বুলি মনত কেতিয়াও শান্তি নাপায়। আৰু তেওঁতকৈ দুখীয়া মানুহ এজনৰ লগত যদি তুলনা কৰা হয় তেন্তে সুখত আত্মগৌৰৱী আৰু অহংকাৰী হৈ পৰে। সেইবাবে কেতিয়াও আনৰ লগত তুলনা কৰিব নালাগে। বৰ্তমান পৰিস্থিতিত আমি কিদৰে আছোঁ তাতে সন্তুষ্ট হৈ কাম কৰিলেহে আমি সফলতা পাব পাৰিম। সুখ বিচাৰি কাম কৰিলে কেতিয়াও সুখ নাপায়। সুখী হৈ কাম কৰিলেহে সুখ আৰু সফলতা দুয়োটাই পায়। বন্ধুসকল, তেন্তে আহকচোন এই চুটি কাহিনীটোলৈ আগবাঢ়োঁ। এখন গাঁৱত এজন শিল কুঁৱাৰীত কাম কৰা মানুহ আছিল। দিনৰ দিনটো শিল ভাঙি যি 2 পইচা পাইছিল সেই টকাৰে ঘৰ চলাইছিল। এদিনাখন কুঁৱাৰীলৈ গৈ থাকোঁতে মনত ভাৱ হ'ল যে ভগৱানে মোক ইমান দুখীয়াকৈ সৃষ্টি কৰিলে যে গোটেই জীৱন পাথৰ ভাঙি খাব লাগিব। সেই চিন্তাই তাক খুলি খুলি খাইছিল। কেৱল অসন্তুষ্টিৰেই জীয়াই আছিল। ৰাতি ৰাতি টোপনি নহা হ'ল। এদিনাখন ৰাতি শুই থাকোঁতে সপোন দেখিলে যে পাথৰ ভাঙিবলৈ সি গৈ আছে। তেনেতে এটা সুন্দৰ বাংলো দেখা পালে। বহুত সময় বাংলোটোলৈ চাই থাকিল। সি ভাবিলে এইটোৱেই পৃথিৱীৰ আটাইতকৈ সুন্দৰ আৰু ডাঙৰ বাংলো। এই বাংলোটো মোৰ হোৱা হ'লে কিমান ভাল লাগিলহেঁতেন। তেনেতে এখন গাড়ী আহি ৰ'লহি আৰু গাড়ীৰ পৰা এজন মানুহ নামি আহিল। সি ডাঙৰ ৰাজনীতিবিদ আছিল। বহুত মানুহে তাক ফুলেৰে মালা পিন্ধাইছে। সি ভাবিলে এইজনেই সকলোতকৈ ধনী আৰু ডাঙৰ মানুহ। মই এওঁৰ দৰে হ'ব পৰা হ'লে। এনেকৈ তেওঁ গৈ আছে। গৈ গৈ অলপ সময় পাছত ওপৰলৈ চাই দেখিলে যে সূৰ্যটোহে সকলোতকৈ ডাঙৰ। সেই ৰাজনেতাজন সূৰ্যৰ তুলনাত একোৱেই নহয়। তেন্তে সূৰ্যহে সকলোতকৈ ডাঙৰ। তেনেতে এজাক কলীয়া ডাৱৰ আহি সূৰ্যটো ঢাকি পেলালে। সি আকৌ ভাবিলে আচলতে সূৰ্যতকৈ ডাৱৰখিনিহে শক্তিশালী আৰু ডাঙৰ। অলপ সময়ৰ পাছতে এজাক প্ৰবল বতাহে ডাৱৰখিনি ভাঙি চুৰমাৰ কৰি পেলালে। ঘৰ দুৱাৰ গছ গছনি ভাঙি উৰুৱাই লৈ গ'ল। সি বায়ু হ'বলৈ মন গ'ল। কিন্তু এটা কথা মন কৰিলে যে শিলেৰে ভৰপূৰ পাহাৰ এটাক প্ৰবল বতাহেও একো কৰিব নোৱাৰিলে। সেইবাবে তাৰ পাহাৰ হ'বলৈ মন গ'ল আৰু ভাবিলে যে মই পাহাৰ হ'ব পৰা হ'লে কিমান ভাল লাগিলহেঁতেন। কিছু সময়ৰ পাছত দেখিলে যে এজন মানুহে সেই পাহাৰটোক এটা হাতুৰিৰে ভাঙি চুৰমাৰ কৰি আছিল। তাৰ চকু খোল খাই গ'ল। মনতে ভাবিলে যে মই যি হয় যেনেকৈ আছোঁ যি ঠাইত আছোঁ সেয়াই শ্ৰেষ্ঠ। বন্ধুসকল, ভগৱানে পৃথিৱীৰ প্ৰতিজন মানুহক বেলেগ বেলেগকৈ সৃষ্টি কৰিছে। আনক নকল কৰি ভগৱানক অপমান নকৰিব। আমি আমাৰ মাজত যি আছে তাক লৈ কেতিয়াও সন্তুষ্ট নহয়। কিন্তু আপোনাৰ লগত যি নাই তাক পাবলৈ নিৰন্তৰ চেষ্টা কৰিব লাগে। কেতিয়াও হাৰ মানিব নালাগে। আমি কেতিয়াও আনৰ লগত নিজক তুলনা কৰিব নালাগে। বন্ধুসকল, আপোনাৰ বহুমূলীয়া সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোৰ মনোবল বঢ়াব। মই যাতে এনেকুৱা ধৰণৰ মটিভেশ্যনেল ষ্টৰী, মটিভেশ্যনেল ভিডিঅ' আপোনালোকৰ আগত তুলি ধৰিব পাৰোঁ। ধন্যবাদ।